কবিতাৰ শিৰোনাম দেউতাৰ অনুভৱ। কবি আৰু আবৃত্তিকাৰ অনিন্দিতা খনিকৰ হাজৰিকা। পিতাই আজিটোৰ 28 বছৰীয়া মৃত্যু তিথি। তোৰ বাবে লিখিলো মোৰ এই অনুভৱৰ চিঠি। যৌৱনৰ দুৱাৰদলিত আইজনীক হেৰুৱাই তোৰেই ছত্ৰছায়া ডাঙৰ হৈছিল। তোৰ চেনেহৰ স্পৰ্শ আৰু অনুশাসন মই এতিয়াও অনুভৱ কৰোঁ। পিতাই, তই যে কৈছিলি কাৰণে অকাৰণে খিলখিলাই নাথাকিবি, ছোৱালী মানুহ অলপ গহীন হবি। পিতাই, মই তোৰ কথাবোৰ আখৰে আখৰে পালন কৰিছিলো, কিন্তু কি জান, মই গহীন হৈ থাকিলে লগৰবোৰে কয়, হেই এইজনীয়ে যে অলপ বেছি কৰে, কথা এটা কলে হাঁহিবও নেজানে, গহীন হবলৈ আহে। ৰাস্তাৰ কাষেৰে পাৰ হৈ যোৱা ধুনীয়া সুঠাম চেহেৰাবোৰে মোক দেখি এনেই কৈ যায়, ঐ আকাশখন দেখোন আজি বৰ গুমুৰা। কোনোৱে আকৌ গুণগুণাই যায়, মইনা কোন বিধতাই সাজিলে তোমাৰ পদুম চকুতি, মইনা কোন বিধতাই সাজিলে তোমাৰ পদুম চকুতি। মই সাজি কাছি ধুনীয়াজনীক হৈ ওলাই গলে তোৰ চাগে বুকুখন ধপ ধপাই থাকে ন পিতাই? তোৰ কথাবোৰ কিন্তু মই সঁচাকৈ মানিছো। কলেজৰ ফ্ৰেছাৰ্ছত মোক যেতিয়া সুধিছিল, হু ইজ ইউৰ ফাৰ্ষ্ট লাভাৰ? পিতাই, মোৰ যে বুকুখন চিৰিংকৈ উঠিছিল জান। সন্মুখত বহি থকা ল'ৰাজনে চাৰ্টৰ কলাৰটো জোকাৰি দিছিল, যিয়ে কলেজ তিনিআলিত বৰ দি থাকি ৰাস্তাৰ সিটো মূৰে মোৰ সৈতে খোজত খোজ মিলাই সদায় কলেজলৈ আহিছিল। পিতাই, মই তেতিয়া তোৰ নামহে ললো। য়েছ, মাই ফাৰ্ষ্ট লাভাৰ ইজ মাই ফাদাৰ। হাত চাপৰিৰে গোটেই হল ঘৰটো গুঞ্জৰি উঠিছিল। তাৰ মাজতো কাৰোবাক কোৱা শুনিছিল, ঘুমুঠিজনী বাপেৰক ভাল নাপায় আৰু কাক পাবি? জানা পিতাই, সেই যে ল'ৰাজন আহিছিল মোৰ খোজত খোজ মিলাই, তেওঁৱেই আঁকিছিল কলেজ এক্সিবিশ্যনত মোৰ হাঁহি থকা ফটো এখন। নাম দিছিল আপুৰুগীয়া হাঁহি। তলত লিখা আছিল, তুমি হাঁহি থাকিলে বৰ ধুনীয়া দেখে। পিছদিনা ফটোখন হেৰাইছিল জানো পিতাই? কোনে জানো নিলে? মই কিন্তু দেখিছিলো ৰমেন ছাৰৰ বুকৰ তলৰ হাঁহি। জানো পিতাই, ল'ৰাজনৰ সজল চকুযোৰ আজিও আছে মোৰ বুকুত শিপাই, যাক কেতিয়াও পোৱা নহয় ভাল পোৱাৰ কথা। তোৰ কথাবোৰ যে মোৰ বাবে আছিল লক্ষ্মণ ৰেখা, সেয়েহে সামৰি থৈছিল মোৰ ঔথুলীয়া হেঁপাহ। পিতাই, সেইবোৰ কথা এতিয়া পুৰণা হ'ল। এতিয়া যান্ত্ৰিকতাৰ যুগ। ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম আৰু যে কত কি, ভাল বেয়া সকলোৰে এইখন নতুন পৃথিৱী।
ময়ো ইয়াত খিলখিলাই থাকোঁ জান পিতাই এতিয়া যে তোৰ বাধা নাই সুন্দৰ হাঁহি থকা ফটো এখন আপলোড দিলে সকলোৱে দেখে কিমান যে কমেণ্ট পিতাই নাইচ পিক বিউটিফুল সুইট স্মাইল পৰীৰ দৰে লাগিছে চব এনেই কয় জানো পিতাই 2 বছৰ পাৰ কৰাৰ পাছত মই জানো পৰী তথাপিও ভাল লাগে জানো তোকনো মই মিছাকৈ কি ক'ম অনলাইনত ভাল পোৱা মানুহৰ দীঘলীয়া শাৰী কিমান যে প্ৰতিশ্ৰুতি কোনোৱে কয় হাই সুইটহাৰ্ট কোনোৱে কয় লাভ ইউ কোনোৱে আকৌ চুমা এটা বিচাৰে হে তেৰি কি যে নহয় মোৰ খং উঠে ময়ো কৈ দিওঁ লগতে এটা খঙৰ প্ৰতীক দুদিনৰ পাছত সকলো ফটোকাৰ ফাইল নিজে নিজে আঁতৰি যায় মোৰ হাঁহি উঠে আৰু তোৰ সেই সাৱধান বাণীটোলৈ মনত পৰে তই যে মোৰ মূৰত হাত ফুৰাই কৈছিলি মাজনী বাটত লগ পোৱা মানুহক সততে মনটো দি নিদিবি মন ভাঙিব চাগে পিতাই মন ভাঙে সংসাৰখন বৰ জটিল পিতাই প্ৰয়োজনত কোনো নাই তোৰ দৰে মূৰত হাত ফুৰাই দিবলৈ পিতাই আনকনো কি কওঁ তয়ে দেখোন মোক আগ বাটতে এৰি থৈ গলি তোৰ দৰে মৰম কৰিবলৈ কোনো নাই পিতাই তোৰ আশীৰ্বাদৰ হাতখন মোৰ মূৰৰ ওপৰত সদায় থবি হ'ব দে তোৰ মাজনী